Hi viewers, welcome to my YouTube channel Axom Education. আজি মই প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যিহেতু দুৰ্গা পূজাৰ আগে স্কুটিসমূহ দিয়াৰ কথা আছিল, কিন্তু বৰ্তমানলৈও এই স্কুটিসমূহ দিয়া হোৱা নাই। গতিকে এই পৰীক্ষাটোত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মনত এতিয়া এটা প্ৰশ্ন বৰকৈ উদয় হৈছে যে এই স্কুটিসমূহ কেতিয়ালৈ দিব। আজিৰ পৰা প্ৰায় কিছুদিন আগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিছিল যে 15 অক্টোবৰ তাৰিখৰ আগত প্ৰায় 22,000 ছাত্ৰীক স্কুটিসমূহ প্ৰদান কৰা হ'ব। কিন্তু বৰ্তমান সময়ত আমি এই বিষয়ে কোনো ধৰণৰ অফিচিয়েল আপডেট পোৱা নাই। গতিকে মই সকলো ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা এইটো ডাউট ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে স্কুটি সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দিষ্ট জাননী অহা নাই। ইয়াত মই তোমালোকক দেখাই দিছোঁ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটটোত স্পষ্টভাৱে দিয়া আছে যে এপ্লিকেশ্যন ফৰ্ম ডেট ফৰ 2022 will be updated soon আৰু লিখা আছে যে লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ্ম ছাবমিশ্যন ফৰ 2022 will be updated soon। মানে ইয়াত লিখা আছে যে এপ্লিকেশ্যন ফৰ্মৰ ডেট আৰু লাষ্ট ডেট এতিয়া বৰ্তমানো ঠিক হোৱা নাই, অৰ্থাৎ এতিয়াও ঘোষণা কৰা হোৱা নাই। যেতিয়া পিছলৈ চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নতুন জাননী আহিব, তেতিয়া মই তোমালোকক অন্য এটা ভিডিঅ'ৰ জৰিয়তে তথ্যখিনি জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থবা।